নমস্কাৰ সকলোকে মই দীক্ষিতা পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ যিহেতু মোৰ ফাইনেল এক্সাম চলি আছিলে, কিন্তু এতিয়া ট্ৰাই কৰিম মই ভিডিঅ' দিবলৈ। আৰু আজি ভিডিঅ'টো বনোৱা এটা বিশেষ কাৰণ আছে। মানুহে মানুহৰ কথাটো বুজি পোৱা নাই। মানুহে মানুহক বেয়া পায়, এইটো স্বাভাৱিক কথা, যিহেতু পায়ো আছোঁ দেখিও আছোঁ। কিন্তু মানুহে জন্তুকো ইমান বেয়া পাব পাৰেনে? মানুহবিলাক ইমানেই নিকৃষ্ট হৈ গ'লনে যে এজনী পোৱালি জন্ম দিয়া তিনিদিন চাৰিদিন হোৱা নাই পোৱালিটো, তেনেকুৱাতে মানুহে মাৰি পেলালে। মানে কি হ'ল, আমি মাজতে এদিন আমাৰ মিতিৰৰ মানুহ এঘৰলৈ গৈছিলোঁ। তাত গৈ মই দেখিলোঁ কুকুৰ পোৱালি এটা ইমানেই অকণমানিকা যে মই সুধোতে গম পাইছোঁ তাৰ খালি সেইদিনাখন 4 দিন হৈছে জন্ম হোৱা। মাকজনীক ওচৰৰ কোনে মাৰিলে সেইটোতো আমি নাজানোৱেই বাৰু, কিন্তু কোনোবাই মাৰি পেলালে, তাকো ঔষধ খুৱাই। কিহৰ কাৰণে মাৰিলে? আৰু এনেকুৱাও নহয় যে মাকজনী বোলে কাৰোবাক কামোৰে কৰে, তেনেকুৱাও নহয়। বিনা কাৰণত মাৰি পেলাইছে। মানুহক বেয়া পায় হোৱা নাই, এতিয়া জন্তুকো বেয়া পাব, ইমানেই মানুহবিলাক নিষ্ঠুৰ হৈ গৈছে গৈ। কিন্তু যি কি নহওক আমাৰ বেয়া লাগিলে, সেইকাৰণে আমি ঘৰলৈ তাক লৈ আহিলোঁ। আজি সি ঘৰলৈ অহা, সি নহয় তাই মাইকী হয় দেই, তাই আজি ঘৰলৈ অহা 15 দিনেই হ'ল। আমি তাক ধুনীয়াকৈ আনিছোঁ। আনি কৰি যিহেতু সি এতিয়া বেলেগ বস্তু তেনেকৈ খাব পৰা নাই, তেনেকৈ আমি গাখীৰ চাখীৰ খুৱাই তাক ৰাখিছোঁ। আৰু এনেকুৱাও নহয় আমি তাক যে বান্ধি থ'বৰ কাৰণে আনিছোঁ। তাক আমি পূৰা অ'পেন ৰাখিছোঁ। আমি তাক ঘৰৰ ভিতৰতে ৰাখিছোঁ, যিহেতু সি এতিয়া বহুতেই সৰু হয়, বহুতেই সৰু। আৰু এতিয়া আমি তাক ধুনীয়াকৈ ঘৰৰ ভিতৰতে ৰাখিছোঁ, অ'পেন ৰাখিছোঁ। আমি যেতিয়া বাহিৰলৈ যাওঁ তাকো বাহিৰলৈ লৈ যাওঁ। আৰু এনেকুৱাও নহয় যে আমি তাক থৈ দিম বান্ধি কৰি। আমি তাক তেতিয়ালৈকে ৰাখিম যেতিয়ালৈকে সি ধুনীয়াকৈ ডাঙৰ হওক। ডাঙৰ হোৱাৰ পিছত যদি সি থাকিব বিচাৰে আমাৰ ঘৰত, তেতিয়া ধুনীয়াকৈ থাকিব। আৰু যদি যাবলৈও বিচাৰে তেতিয়া আমি তাক ধুনীয়াকৈ যাবলৈও দিম, যিহেতু তাৰো এটা ফ্ৰীডম আছে যোনটো আমি বান্ধি থ'ব নোৱাৰোঁ। কিন্তু পোৱালিটো আপোনালোকেও দেখা হৈছে, আপোনালোকেও লোৱা লাগিলে। সিহঁতি ইমানেই ধুনীয়া পোৱালিটো। মই আপোনালোকক দেখাই আছোঁ ৰ'ব। গুডি, গুডিজনী, আমাৰ গুডিজনী, গুডি শ্বেক। এইজনী আমাৰ গুডি। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই। তুমি বাই কৈ দিয়া। বাই। আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থেংক ইউ।